সেউজীয়া হৃদয়ৰ অনুভৱত আজি অপৰাজিতাৰ অনুভৱ। কুলিজনীৰ মাতত সাৰ পাই যাওঁ, জেতুকাৰ সুগন্ধিত মুগ্ধ হৈ যাওঁ। উফ, কি যে সুগন্ধ! গছে বনে ফুলে পাতে তোমাৰেই আগজাননী, কিন্তু বহাগ, তোমাক আদৰিব নোৱাৰিম। ঢোলে ডগৰে দবা শংখৰে অথবা কপৌ ফুলৰ থোপাটিৰে চুমা যাচিবলৈ অসমীয়াৰ গাত যে এতিয়া সামৰ্থ্য নাই। বিহু বলীয়া অসমীয়া হৈ আমি সম্বৰিছোঁ, আমাক একো নাই দিয়া। আকৌ আহিবা তুমি, আকৌ আদৰিম ভালদৰে। শক্তিহীন আমি নহয়, দুখীয়াও আমি নহয়, কিন্তু আমাৰ হাতত এতিয়া কি নাই জানা? আমাৰ হাতত নাই সেই শত্ৰুক বধ কৰাৰ ক্ষমতা। গতিকে বহাগ, এনেদৰেই থাকাচোন এইবাৰলৈ, ঘৰতে থাকি জিনিব নোৱাৰোনে জগত? বহাগ, তুমিতো জানা পৃথিৱীৰ এতিয়া ভীষণ সুখ, তাৰ মাজত তোমাৰ অভিমানখিনিক সামৰি থোৱা এইবাৰলৈ। তোমাৰ পোচাকযোৰ কিন্তু সযতনে থৈ দিম, কুশলে থাকিলে পুনৰ পৰিধান কৰিম দিয়া। বহাগ, তুমি অভিমান নকৰিবা কিন্তু, শেষত পুনৰ আদৰি